নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বৰ্তমান টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা কেইখনমান জনপ্ৰিয় ধাৰাবাহিক আৰু সেই ধাৰাবাহিক কেইখনত অভিনয় কৰা অভিনেত্ৰীসকলৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। যে তেওঁলোকে কিমান পঢ়িলে, কিমান পঢ়াৰ পিছত অভিনয় জগতত পাতনি মেলিলে আদি সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল প্ৰথমতে আহিছোঁ বেগমজান ধাৰাবাহিকখনত অভিনয় কৰা প্ৰীতি কংকনাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা মাছ কমিউনিকেশ্যন কমপ্লিট কৰিছে আৰু তাৰপিছত অভিনয় জগতত পাতনি মেলিছে। তো এইবাৰ আহিছোঁ নিয়ৰৰ ফুল ধাৰাবাহিকত অভিনয় কৰা প্ৰিয়ম পল্লৱীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA কমপ্লিট কৰিছে। এইবাৰ আহিছোঁ অষ্ট আকাশ জোন ধাৰাবাহিকখনৰ শিল্পী জিকাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ চিপাঝাৰৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছে। মেট্ৰিক পাছ কৰি তেওঁ HS প্ৰথম বৰ্ষৰ পৰাই অভিনয় জগতত পাতনি মেলিছে। এইবাৰ আহিছোঁ নমামী ধাৰাবাহিকখনত অভিনয় কৰা জুনু নাথৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। জুনু নাথে পাঠশালাৰ KK হেণ্ডিক জুনিয়ৰ এণ্ড ডিগ্ৰী কলেজৰ পৰা ডিগ্ৰী শেষ কৰিছে আৰু অভিনয় জগতলৈ আহিল। এইবাৰ ক'বলৈ আহিছোঁ সৰাপাত ধাৰাবাহিকখনত অভিনয় কৰা অমৃতা গগৈৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। অমৃতা গগৈয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA কমপ্লিট কৰিছে। তো ভিডিঅ'টো যদি চাই ভাল পালে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ একদমেই নাপাহৰিব। তো ধন্যবাদ। জয় আই অসম।